বেছি হাৰ পাইছে অসমীয়াৰ গাত জুই জ্বলিছে অসমীয়াই এই জাতিদংশী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিছে আমাৰ যি সংবিধানৰ প্ৰস্তাৱন আছে য'ত সেকুলাৰ শব্দটো আছে আপুনি ভাবে নেকি এই জাতিদংশী বিলটোৱে সেই সেকুলাৰ শব্দটোক কিবা এফেক্ট কৰিব আৰে নিশ্চিতভাৱে মই প্ৰথমতে কৈছোঁ কাৰণ চাওক সেকুলাৰিজিম মানে কি ধৰ্ম নিৰপেক্ষতা মানে কি আচলতে সেইটো সকলোৱে জনা উচিত সকলো ধৰ্ম জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আজি এই ভাৰতবৰ্ষখন গঠিত হৈছে আজি এই ভাৰতবৰ্ষখনক আজি এটা শক্তিয়ে সেই শক্তিটো কোনো 1925 চনতে জন্ম হোৱা আৰু যি বংগ বিভাজন হৈছিলে 1906 চনত জিন্নাৰ লগত সেই বংগ বিভাজনৰ সময় বা খুচি 1925 চনত হিন্দু মহাসভা গঠন হ'ল সেই হিন্দু মহাসভাৰ এই পুলি পখা ওলাই আজি RSSৰ এটা ব্ৰাঞ্চ হিচাপে বিজেপিয়ে আজি দেশখনক সাম্প্ৰদায়িক শক্তিলে সাম্প্ৰদায়িক এটা বীজ ৰোপণ কৰি পেলাই দেশখনক যি এই হাতাম পুৰুষীয়া বান্ধোন সেই বান্ধোনটোক ভাগ কৰিব ওলাইছে আমি এটাই কথা ক'ম হিন্দু হওক মুছলমান হওক বিদেশী সদায় বিদেশীৰ কোনো জাতি নাই স্পষ্ট কথা উই অপোজ সিটিজেনশিপ এমেন্ডমেন্ট বিল 2016 আমি কেবৰ বিৰোধী BRM কেতিয়া অপোজ কৰা নাছিল আৰু ভৱিষ্যতে অপোজ নকৰে যদিও ক্ৰেপ গৃহীত হোৱাৰ পিছ মুহূৰ্তলৈকে শেষ মুহূৰ্তলৈকে আমি যুঁজি থাকিম আৰু সদায় যুঁজি যাম যি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই কওঁ আপোনাক যি আচুৰ নেতৃবৰ্গই আপোনাক যি জাতিৰ নায়ক উপাধি দিছিলে তেতিয়া আমি আপোনাক লৈ গৰ্ব কৰিছিলোঁ গৰ্বিত হৈছিলোঁ আপুনি আমাৰ জাতিৰ নায়ক আছিলে কিন্তু আজি আপুনি নিমাতী কন্যাৰ ভাও ধৰিছে কিয় আপোনাৰ ভয় কিহৰ আপুনি ৰাজপাটৰ পৰা নামি আহক আপুনি ৰাজপাটৰ পৰা নামি আহি আমাৰ ৰাইজৰ মাজত আহি এবাৰ কওক যে আমি কেবৰ বিৰোধী মই কেব নামানো তেতিয়াহ'লে আমি আকৌ আপোনাক সেই জাতিৰ নায়ক উপাধি আকৌ আমি দিম আমি আকৌ আপোনাক জাতিৰ নায়ক হিচাপে মানি ল'ম এইখিনিতে মই আপোনালোকৰ চেনেলৰ যোগেদি মই আমাৰ সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যাক মই এতিয়া মেকুৰী আখ্যা দিছোঁ আপোনাক ৰাইজে আপোনাক উঠাইছে ৰাইজে আপোনাক নমাব আপুনি जीवन बख्शी शर्मा सर्वानंद सोनोवाल आप तीन लोगों को हम लोग आमंत्रण करते हैं कि वे जो सीमांत के सामने आ जाओ हमारा विश्राम में भी के सामने हम लोग सिखा दूंगा वो आप के BRM students are not going to accept CAP. Number 2, CAP is going to break friendship and unity of Assamese, Bengali, SC, ST and Muslim, which will not only affect Assam, but it will affect whole India. BRM students are going to support indigenous people of Assamese as well as their last break with the help of all Assam people. Joy Aikon! Joy Aikon! और এখন পত্ৰত মই নিজা আঙুলি হাত কাটি কিনে পত্ৰত ৰাখিছোঁ টেষ্ট এটা নালাগে এটা কৰিব ए हुदा दादी दियो কৰিব না আছে হেংদাং লোৱা নাই ললে হেংদাং যদি আমি তেনেকুৱা নেতাক যদি আমি নেতাৰ সন্মুখত হেংদাং লৈ কিয় হ'ব লাগে আমি হেংদাং লৈ কিয় হম আৰু মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ 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 মুৰ্দাবাদ